ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিডৰ বাবে বিভিন্ন ধৰণৰ নীতি নিয়ম বান্ধি দিছে। কোভিডৰ কি নিয়ম মানিব লাগিব অসমত ইতিমধ্যে আপোনালোকক জনাইছো, ভিডিঅ'টো স্কিপ নকৰিব। কোভিডৰ কি নিয়ম অসমত মানি চলিব লাগিব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে সকলো কথা। বৰ্তমান সাধাৰণ এছঅপিয়ে থাকিব ৰাজ্যত। অসমত কোভিডৰ কি নীতি নিয়ম মানিব লাগিব আপোনালোকক দিব লৈছো গুৰুত্বপূৰ্ণ খবৰ, গতিকে ভিডিঅ'টো স্কিপ নকৰিব। সাৱধানতা সকলোৱে অৱলম্বন কৰক। বহুত মানুহ একেলগে গোট নাখাব। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি কৈছে। ভাৰতৰ যি ভেকচিন আছে সেয়া বহুত শক্তিশালী বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাৱধান আৰু সতৰ্ক হৈ থকাটো বহুতে ভাল, এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আতংকিত হৈ নাথাকিব বুলি কৈছে। কোভিডক লৈ সমস্যা চীনত হৈছে, ভাৰতত বৰ্তমানলৈকে একো হোৱা নাই। যোৱাবাৰ আমি প্ৰস্তুত নাছিলো কাৰণে অসুবিধা হৈছে। নিত্য নৈমিত্তিক কাম কাজখিনি চলাই ৰাখিব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। য'ত য'ত চৰকাৰে কয় তাত সাৱধানতাখিনি মানিব লাগিব। কোভিডৰ কি নীতি নিয়ম অসমত মানি চলিব লাগিব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে মন্তব্য, আপোনালোকক ইতিমধ্যে জনাইছোঁ। গতিকে আপোনালোকে এই নীতি নিয়মবিলাক মানিব নহ'লে আপোনালোকৰ বিপদ নিশ্চিত। ৰাজ্যবাসীক দিব লৈছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা হৈছিল প্ৰশ্ন যে আপুনি অসমৰ সংখ্যালঘু জনসাধাৰণক টাৰ্গেট কৰি লৈছে নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ, হয়, মই অসমৰ সংখ্যালঘু জনসাধাৰণক টাৰ্গেট কৰি লৈছোঁ। ৰাজ্যবাসীক দিব লৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ব্ৰতদমৰ উচ্ছেদ চৰকাৰে টাৰ্গেট কৰি কৰিছে। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা যে ব্ৰতদমৰ যিটো উচ্ছেদ চলোৱা হৈছিল, এই উচ্ছেদটো সম্পূৰ্ণ টাৰ্গেটত লৈ কৰা হৈছিল। টাৰ্গেট কৰিছোঁ যদি কৰিছোঁ, তাতে কি অসুবিধা আছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য। নামনি আৰু মধ্য অসমৰ সংখ্যালঘু জনতাই জন্ম নিয়ন্ত্ৰণ নকৰিলে পৰিস্থিতি বিষম হ'ব বুলি ইতিমধ্যে সকীয়াই দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘু জনতাই পৰিয়াল পৰিকল্পনা নকৰিলে আৰু ভূমিৰ অভাৱ নিশ্চয় ঘটিব বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী মাটি দখল কৰিলে উচ্ছেদ যে চলিব সেইটো নিশ্চিত বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। মুছলমানক টাৰ্গেট কৰা বুলি অভিযোগ আনিছিল বিৰোধীয়ে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মুখেৰে কোৱা কথাখিনি শুনক, আপোনালোকৰ মাজত তুলি ধৰিছোঁ। বিৰোধী ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে যে আপোনালোকে টাৰ্গেট কৰি লৈছে। কৰিছোঁ যদি কৰিছোঁ, তাতে কি অসুবিধা আছে? কিন্তু বিৰোধী ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে যে আপোনালোকে টাৰ্গেট কৰি লৈছে। কৰিছোঁ যদি কৰিছোঁ, তাতে কি অসুবিধা আছে? যদি এভিকশ্যন কাক কৰে? যোনে মাটি দখল কৰে। যদি মাটি দখল কৰা মানুহ আফতাবৰ পিছত এইবাৰ দিলদাৰ ৩৫ টুকুৰা নহয় ৫০ টুকুৰা কৰিলে পত্নীৰ। শ্ৰদ্ধাকাণ্ডৰ দৰে আন এক শিহৰণকাৰী ঘটনা আপোনালোকৰ মাজত তুলি ধৰিছোঁ। দিলদাৰ আনচাৰীয়ে নৱবিবাহিত পত্নীৰ ৫০ টুকুৰা কৰে। ২২ বছৰীয়া ৰুবিকাক হত্যা কৰি তেওঁ পেলাই থৈ আহিছিল নতুনকৈ নিৰ্মাণ হৈ থকা এখন স্কুলৰ কাষত। হয়তো ভাবিছিল জীৱ জন্তুৱে তাক ভক্ষণ কৰি ল'ব, কিন্তু নিশাৰ ভাগত কোনোবা এজন লোকে কুকুৰে মানুহৰ অংগ ভক্ষণ কৰা দেখি তেওঁ হতবাক হৈ পৰে আৰু আৰক্ষীক খবৰ দিয়ে আৰু ওলাই পৰে সমগ্ৰ ঘটনা। জানিব পৰা মতে দিলদাৰ আৰু ৰুবিকাৰ প্ৰেম বিবাহ হৈছিল। বিয়াৰ পাছৰে পৰা কাজিয়াত লিপ্ত হৈছিল দিলদাৰ আনচাৰী। দিলদাৰৰ এয়া আছিল দ্বিতীয়গৰাকী পত্নী। তেওঁলোকৰ মাজৰ কাজিয়াই ল'লে ভয়ংকৰ ৰূপ। নিৰ্মমভাৱে হত্যা কৰি টুকুৰা টুকুৰ কৰি মোনাত ভৰাই পেলাই থৈ আহে জংঘলত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিলদাৰ আনচাৰীক। হয় বন্ধু বান্ধৱীসকল, এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডত।